তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল। বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই। আজি আপোনালোকৰ কাৰণে মই বহুত ধুনীয়া এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। গতিকে আমি আহোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আপোনালোকে চবেই দেখিছে এনেকুৱা ধৰণৰ ৰিং লাইট যে দেখিছে এইবিলাক। এই ৰিং লাইটবিলাক আচলতে কম দামতে কিনিব পৰা যায়। আচলতে এই ৰিং লাইটবিলাক বেছি দাম নহয়, কিন্তু এইটো বস্তু বহুত জল্দি বেয়া হয়। কিয়নো বেয়া হয় আমি আজি তাতে অকণমান ভিতৰত চাওঁ, ইয়াক খুলি মেলি চাওঁ কি কাৰণতনো ই বেয়া হয়। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এইটো জ্বলিয়ে আছে। এইটো ৰিং লাইটটো আচলতে আমি খুলি চাব পাৰোঁ। এতিয়া মই টেপ লগাই দিছিলোঁ, জ্বলি থকা অৱস্থাতে আমি ইয়াত খুলি চাব পাৰোঁ, কাৰণ এইটো DC কাৰেণ্টত চলে। ইয়াত কোনো শ্বক বা ইলেক্ট্ৰিচিটি লগাৰ ঝামেলা নাই। এইবিলাক বস্তু বহুত জল্দি বেয়া হয়। আজি আমি চাওঁ ইয়াৰ ভিতৰত কিনো ৰহস্য আছে ইমান জল্দি বেয়া হয়। এইটোতো অলৰেডি গৈছে, আৰু এটা কিনিবই লাগিব মই। এনেকৈ খুলি মেলি চাই লওঁ কিনো আছে ইয়াৰ ভিতৰত। আচলতে এইবিলাক চাইনিজ প্ৰডাক্ট হয়। ইণ্ডিয়ান প্ৰডাক্ট হ'লেতো বহুত দিন গ'ল হয়, চাইনিজ প্ৰডাক্টৰ ইমান বেছি দিন নাযায়। চাইনা কা মাল ज़्यादा टिकता नहीं है। আনবক্সিং কৰিয়ে দিলোঁ। আচ্ছা, ইয়াত বেলেগ একো নাই, কিছুমান মানে জইনবিলাক এৰা খাইছে ইয়াৰে। এতিয়া যে বহুতকেইটা জইন্স আছে, যে জইন্সবিলাক এৰা খাইছে একচুৱেলি। ৰিপেয়াৰিং কৰিব পৰা যাব। মই দাঁতকেইটাই ভাঙি পেলালোঁ না ইয়াৰ। তো ইয়াৰে একচুৱেলি ইয়াতে গাইজ কি হৈছে, ইয়াৰে যে জইন্স আছে, জইণ্টকেইটা ইমান মানত দেখিছে না, ইয়াতে জইণ্টকেইটা এইকেইটা জইণ্টকেইটা গৈছে একচুৱেলি। তাতেতো ইলেক্ট্ৰিক আইৰণডালো নাই, গতিকে ইয়াক ঠিক কৰিব পৰা নাযাব। গতিকে আমি গম পালোঁ এনেকুৱা ধৰণৰ LED-বিলাক যদি বেয়া হয় আমি ৰিপেয়াৰিং কৰিব পাৰোঁ। জাষ্ট ইয়াত কানেকশ্যনকেইটা কাৰেক্টলি দিলেই হ'ল। চ' এই ৰিং লাইটবিলাকৰ ভিতৰত একচুৱেলি বেলেগ একো নাই। আপোনাৰ দেখিছেনে, এইবিলাক সৰু 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 LED আছে এইবিলাক। চ' এই LED-বিলাক আটাইবিলাক জ্বলি উঠে আৰু যেতিয়া আমি ইয়াক, আৰু এই ৰিং লাইটটো মোবাইল চাৰ্জাৰেদি চলে একচুৱেলি। কানেকশ্যনকেইটা কাৰেক্টলি দিলে, মই অলপ খুচৰি দিছোঁ, একচুৱেলি কানেকশ্যনকেইটা ঠিক কৰি দিলে ইয়াক ঠিক কৰিব পৰা যায়। গতিকে আমি গম পালোঁ এনেকুৱা ধৰণৰ LED-বিলাক কিয় বেয়া হয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই ফ্ৰেণ্ডছ।